হেল্ল' নমস্কাৰ গুড মৰ্ণিং সকলোকে মোৰ ইউটিউব চেনেল সোণালীজ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এয়া হৈছে পুৱাৰ সময়খিনি প্ৰায় 7:30 মান বাজিছে আৰু চাৰিওফালে বহুত বেছি কুঁৱলী খুব ধুনীয়া লাগে এই সময়খিনি কুঁৱলী পৰি থকা সময়খিনি আৰু আজি আপোনালোকক মই এটা ৰেচিপি দেখুৱাম বুলি ভাবিছোঁ আপোনালোকে চাই থাকিব মইনো আজি কি বনাওঁ কেনেকৈ বনাওঁ সকলোৱে জানে বনাবলৈ তথাপিও সকলোৰে নিজৰ নিজৰ এটা ষ্টাইল থাকে সেইটো হিচাপত মই দেখুৱাম যেহেতু আজি ঠাণ্ডাৰ বতৰ গতিকে আজি অকণমান গাহৰি মাংস বনাওঁ বুলি ওলালোঁ গাহৰিখিনি প্ৰথমতে মই সিজাই লৈছোঁ সিজাই পেলাই এনেকৈ প্ৰথমতে তেলখিনি মই কেৰাহীত দি দিছোঁ আৰু মই আজি খৰিতে বনাইছোঁ কাৰণ খৰিত বনোৱাৰ যিটো সোৱাদ সেইটো অলপ বেছি ভাল লাগে প্ৰথমতে গাহৰি তেলখিনি এনেকৈ মই দি দিছোঁ যাতে তেলখিনি ওলাই আহে আৰু মই ইয়াত এক্সট্ৰা কোনো ধৰণৰ তেল ব্যৱহাৰ নকৰোঁ এই তেলখিনিৰে গোটেই মাংসখিনি বনাম দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ তেল ওলাই আহিছে মাংসখিনিৰ পৰা আৰু এতিয়া মাংসখিনিৰ পৰা তেল ওলাই অহাৰ কাৰণে মই বাকীখিনি যিখিনি মাংস আছিলে সেইখিনি মই ইয়াতে দি দিলোঁ আৰু এতিয়া ইয়াত মই দিম পিঁয়াজ আৰু কেঁচা জলকীয়া যিহেতু প্ৰথমতে তেল দিলে পিঁয়াজখিনি তেলত দি দিয়ে মই যিহেতু তেল দিয়া নাই গতিকে মই এই তেলখিনি ওলোৱাৰ পিছতহে পিঁয়াজ দিম পিঁয়াজখিনি দি অকণমান সময় ভাজি ল'ব লাগিব পিঁয়াজখিনি অকণমান এটা ৰঙচুৱা হৈ যাব তাৰপিছত আমি ইয়াত বাকীবোৰ মছলা এড কৰিম আৰু এতিয়া চাওক অলপমান ভাজাৰ পিছত পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে আৰু এতিয়া ইয়াত মই দিম আদা নহৰুৰ এচামুচ পেষ্ট মই ইয়াত বেছি মছলা ব্যৱহাৰ নকৰোঁ গাহৰি মাংসৰ নিজৰ এটা সোৱাদ আছে গতিকে ইয়াত বেছি মছলাৰ প্ৰয়োজন নহয় আৰু এনেকৈ নহৰু আদাৰ পেষ্টখিনি দি অকণমান এনেকৈ ভাজি থাকিম গাহৰি মাংসটো আচলতে যিমান ভাজে সিমানে সোৱাদ হয় আৰু এতিয়া ইয়াত মই দিম জিৰা গুড়ি বহুত কমাই দিছোঁ ধনিয়া গুড়ি কাশ্মীৰী চিলি পাউডাৰ কালাৰটোৰ কাৰণে অকণমান দিছোঁ বেছি নহয় তাৰপিছত হালধি নিমখটো প্ৰথমতে দিছিলোঁ তেলখিনি দিয়াৰ পিছতেই তেলখিনি ওলাবৰ কাৰণে নিমখ দিছিলোঁ গতিকে এতিয়া মই নিমখটো দিয়া নাই এনেকৈ মছলাখিনি দি অকণমান সময় ভাজি মছলাখিনি যাতে মাংসখিনি ভালকৈ লাগি ধৰে তাৰ কাৰণে অকণমান পানী দি দিছোঁ মছলাখিনি তেতিয়া জ্বলিও নাযায় আৰু ধুনীয়াকৈ মাংসত লাগি ধৰিব আৰু এনেকৈ ভাজি অলপমান ভাজাৰ পিছত ইয়াত মই এতিয়া বিলাহী দি দিম বিলাহী আৰু আলু দি দিম আলুটো স্কিপ কৰিবও পাৰি কিছুমানে ভাল পায় মাংসত আলু থাকিলে গতিকে বেছি দিয়া নাই এটাই আলু দিছোঁ আৰু এনেকৈ বিলাহীখিনি দি ভালকৈ ভাজি অকণমান সময় ঢাকন মাৰি থৈ দিম আৰু এয়া বেঙেনা পুৰিবলৈ ৰেডি কৰি থৈছোঁ আৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো চাওক অকণমান কুঁৱলীখিনি ফালি ৰ'দ ওলাইছে পাতলকৈ বহুত বেছি ভাল লাগিছে এয়া অলপ সময় পিছতেই দেখিছে বিলাহীখিনি গলি গৈছে ধুনীয়াকৈ আৰু এনেকৈ অকণমান সময় ভাজিব লাগিব এতিয়া মই ইয়াতে অকণমান কেঁচা নহৰু কুটি থৈছিলোঁ সেইখিনি মই ইয়াতে এড কৰি দিম কাৰণ গাহৰি মাংসত কেঁচা নহৰু দিলে খাবলৈ খুব ভাল হয় যিসকলে নহৰু ভাল পায় তেওঁলোকে দিয়ে মই ভাল পাওঁ কাৰণে মই দিছোঁ এক্সট্ৰাকৈ এনেকৈ নহৰুখিনি দি ভালকৈ ভাজি আৰু অকণমান সময় ঢাকন মাৰি থৈ দিম আৰু এয়া চাওক এতিয়া এইখিনি মাংসখিনি এইখিনি পৰ্যায় পাইছেহি মাংসৰ তেল এতিয়াও ওলাই আছে
গতিকে এক্সট্ৰাকৈ তেল দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু এতিয়া ইয়াত মই গৰম পানী দি দিছোঁ। যিহেতু মাংসটো সিজাই লৈছিলোঁ গতিকে ইয়াত ইমান পানী দিয়াৰ দৰকাৰ নাই, অকল আলুখিনি সিজিবৰ কাৰণেহে মই ইয়াত অকণমান সেইটো জোখেৰে পানী দিছোঁ। এতিয়া পানীখিনি দি অকণমান সময় ধুনীয়াকৈ ঢাকি থোৱাৰ পিছতেই মাংসখিনি প্ৰায় হৈ যাব। আৰু এয়া মাংসৰ পানী শুকাই গৈছে, ধুনীয়া এটা গ্ৰেভি হৈ গৈছে, মাংস অলৰেডি হৈ গ'ল। গতিকে এইখিনি মই এতিয়া নমাই থ'ম। আৰু জুইখিনি যিহেতু জ্বলি আছে, ইয়াতে মই এতিয়া বেঙেনাটো পুৰি ল'ম। বেঙেনাটো ভিতৰত মই কাটি কাটি নহৰু আৰু কেঁচা জলকীয়া সোমাই দিছিলোঁ, সেইটো আপোনালোকক মই দেখুওৱা নহ'লে। বহুতে কৰে, ময়ো কৰোঁ, ভাল পাওঁ। আৰু সেয়া বেঙেনা পোৰা হৈ গ'ল। আৰু বহুতে বেঙেনা পুৰি পেলাই পানীত ধুই দিয়ে ক'লাখিনি যাবৰ কাৰণে, কিন্তু মই ধুই নিদিওঁ, কাৰণ যিটো এইটো চৌকাৰ গোন্ধৰ যিটো ফ্লেভাৰ সেইটো মোক লাগে, স্মকি ফ্লেভাৰটো, সেইটো কাৰণে মই ধুই নিদিওঁ। এনেকৈ ধুনীয়াকৈ গুচাই লৈ ইয়াত মই আজি এটা বস্তু এড কৰা নাই বেঙেনা পোৰাখিনিত, শুকান জলকীয়া পুৰি পেলাই দিব পাৰি, তেতিয়া আৰু বেছি ভাল লাগে, কিন্তু মই আজি দিয়া নহ'লে। অকল ইয়াতে পিঁয়াজ, কেঁচা জলকীয়া দিয়া আছে, আৰু ইয়াতে মই বেঙেনাটো এনেকৈ কাটি কাটি দিছোঁ। আৰু নহৰু, বেঙেনাৰ ভিতৰত যিখিনি পিঁয়াজ আছিলে, নহৰু আছিলে, কিন্তু মই ইয়াত দি দিছোঁ নিমখ, মিঠাতেল আৰু অকণমান ধনিয়া কাটি দিছোঁ। আৰু হৈ গ'ল আমাৰ এয়া বেঙেনা পোৰা ৰেডি। আৰু এতিয়া ভাত বাঢ়িম। থালখন আপোনালোকক দেখুৱাইছোঁ কেনেকৈ মই সজাইছোঁ থালখন আজি। চালাড, মাংসৰ লগত চালাড খাই ভাল লাগে কাৰণে অকণমান চালাড, বেছি একো বনোৱা নাই, কাৰণ মাংস থাকিলে বেছি বেলেগ একো ইমান প্ৰয়োজন নহয়। বেঙেনা পোৰাখিনি লৈ লৈছোঁ। আৰু এই মাংস। আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আগলৈ আৰু নতুন ভিডিঅ' লৈ আহিম বুলি আশা কৰিলোঁ। আপোনালোকক ভাল ভাল ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। আজিলৈ বিদায় লৈছোঁ।